দেৱস্থান আৰক্ষীৰ বৃহৎ সফলতা এইবাৰ দেখিবলৈ পোৱা গৈছে যমুনা মৌদঙ্গা কৃষি পাম নিগমত কাৰ্বি আংলং জিলাৰ এজন যুৱকে ড্ৰাগছ আটক হৈছে ৰাইজৰ ৰোষত পৰিছে। এইবাৰ ড্ৰাগছ সৰবৰাহকাৰী ৰমৰমীয়া বেহা আৰম্ভ কৰিছে নিগমত। যমুনা মৌদঙ্গা কৃষি পাম নিগমৰ কেইজন ড্ৰাগছ মাফিয়াক ড্ৰাগছ আনি দিয়াৰ সময়তে হাতে লোটে ধৰা পৰিছে ৰাইজৰ হাতত আৰু ৰাইজে চমজাই দিছে দেৱস্থান আৰক্ষী চকীত। লগে লগে ৰাইজে ফোন কৰিছে দেৱস্থান আৰক্ষী চকীত। লগে লগে দেৱস্থানৰ আৰক্ষী বিষয়াসকল আহি উপস্থিত হৈছে ঘটনাস্থলীত আৰু ড্ৰাগছ মাফিয়াক আটক কৰিছে। লগতে তদন্ত অব্যাহত ৰাখিছে। যিসকল এই ড্ৰাগছ মাফিয়াৰ লগত জড়িত আছে, কোনগৰাকী ব্যক্তিয়ে তেখেতক দিছিল, তেখেতে নামো উল্লেখ কৰিছে। আজি দিন দুপৰতে দেখিবলৈ পোৱা গৈছে যমুনা মৌদঙ্গা কৃষি পাম নিগমত এনে এক ঘটনা সংঘটিত হৈছে। আৰু কিছুদিন পূৰ্বেও আমি দেখিছোঁ এনেকুৱা ড্ৰাগছ মাফিয়াসকল। আপোনালোকে চাওক, হাতত ড্ৰাগছ আছে এইগৰাকী কাৰ্বি আংলং জিলাৰ যুৱকৰ হাতত আৰু লগে লগে ফোন কল কৰিছে দেৱস্থান আৰক্ষী চকীত। লগে লগে দেৱস্থান আৰক্ষী বাহিনী আহি উপস্থিত হৈছে ঘটনাস্থলীত আৰু ড্ৰাগছসহ এইগৰাকী যুৱকক আটক কৰা হৈছে। দুটা পেকেটত আপোনালোকে দেখা পাইছে, আৰক্ষীৰ সন্মুখত ৰখা আছে। দুটা পেকেটত ড্ৰাগছ ভৰ্তি আছে আৰু কোনগৰাকী ব্যক্তি তেখেতৰ লগত জড়িত আছে নিশ্চয়কৈ আপোনালোকে শুনিব। তেখেতে নাম উল্লেখ কৰিছে কোনগৰাকী ব্যক্তি তেখেতৰ লগত জড়িত আছে বা নিগমৰ কিছু ড্ৰাগছ সৰবৰাহকাৰী আছে যিসকলে এই মানুহগৰাকীক সহায় সহযোগিতা কৰি আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। লগতে জড়িত আছে নিগমৰ ইকৰাম আলী নামৰ এগৰাকী ব্যক্তি, যিগৰাকী কাৰ্বি আংলং জিলাৰ ড্ৰাগছ মাফিয়া আৰক্ষীৰ হাতত ধৰা পৰিছে। সেইগৰাকীয়ে উল্লেখ কৰিছে ইকৰাম আলী নামৰ নিগমৰ এগৰাকী ড্ৰাগছ মাফিয়া তেখেতৰ লগত জড়িত আছে। নিশ্চয়কৈ এই ড্ৰাগছ মাফিয়াৰ মন্তব্য আছে আমাৰ হাতত, আমি আপোনালোকক শুনাবলৈ ল'ম যে ড্ৰাগছ মাফিয়াই নিজ মুখেৰে কৈছে কেনেকৈ ঘটনাটো সংঘটিত কৰিছে বা তেখেতসকলে যি ব্যৱসায় কৰে সেই ড্ৰাগছৰ ব্যৱসায় কেনেকৈ কৰে। ঘৰ আপোনাৰ কাৰ্বি আংলং হয়? হা, কাৰ্বি আংলং। আপোনাৰ নামখিনি? বাবাৰ নাম? ইয়াত যেন ড্ৰাগছ সহৰে আপোনালোকক মানুহে আটক কৰিছে, ইয়াৰ মানুহ আছে নেকি নিগমৰ? আছে, নাম জানে নেকি? আলি আৰু কি? কোন দাদা? ইয়াত কেইটা কণ্টেইনাৰ পোৱা গৈছে? দুটা। কাৰ এইটো? আপুনি দিব আহিছিলে না? সেই মানুহজনে দিব আহিছিল? এই মানুহজনৰ নাম কি? ইকৰাম আলী। নিগমৰ মানুহ। নাম্বাৰ আছে তাৰ? মোবাইল নাম্বাৰ কওক। কওক, মোবাইলটো চাই দিয়ক, নাম্বাৰটো কৈ দিয়ক। তুমি মালটো হাতত নলওঁ।